2024 চনৰ আজি প্ৰথমটো দিন তো আমি প্ৰথম দিনটোতে জগন্নাথ মন্দিৰলৈ এগছি বন্তি জ্বলাবলৈ আহিলোঁ হাজবেণ্ড আৰু মই বছৰৰ প্ৰথমটো দিনত সঁচাকৈ বহুত ভাল লাগে মন্দিৰলৈ আহি মই প্ৰতি বছৰে যেতিয়াই পাৰোঁ তেতিয়াই আহিবলৈ চেষ্টা কৰোঁ আৰু এইবাৰো ভগৱানৰ কৃপাত ভালে কুশলে আছোঁ সেইটো কাৰণে আহিব পাৰিলোঁ আৰু মন্দিৰত আহি পোৱাৰ পিছত দেখিছোঁ এয়া চাওকচোন মন্দিৰৰ পৰিৱেশ বহুত মানুহ ভিৰ হৈ আছে আৰু আমি বহুত পিছত থাকি গ'লোঁ লাইন ল'বলগীয়া হৈছে আৰু সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰে স্বাগতম জনাইছোঁ দেই আৰু আশা কৰোঁ আপোনালোকৰো যাতে 24 চনটো ভাল হয় আৰু মনৰ আশা যাতে পূৰণ হয় ভগৱানে সকলোকে কৃপা কৰক আৰু ইয়াত খিচিৰি খাবলৈ দিছে তো আমিও পূজা কৰি ওলাই আহি খাইছোঁ আৰু একেবাৰে দুভাগ লৈ লৈছোঁ মন্দিৰৰ পৰা আহি কাপোৰ চেঞ্জ কৰিলোঁগৈ তাৰপিছত এতিয়া আমি ফুৰিবলৈ ওলাই আহিলোঁ লিকাবালি ফালে আহিলোঁ আৰু বছৰৰ প্ৰথম দিনটোত আমি সদায় ফুৰিবলৈ যাওঁগৈ আৰু আজিও আহিলোঁ হেল্ল' গুড আফটাৰনুন সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ দেই আৰু সকলোৰে ভাল হওক মনৰ আশা পূৰণ হওক আৰু সকলোৱে ভালে কুশলে থাকক আৰু আমি আজি ফুৰিবলৈ আহিলোঁ মামা দাদাহঁতে আহিছে আৰু আমি চবেই ইয়াতে ফুৰিবলৈ আহিলোঁ আৰু আমি লিকাবালি আহিছোঁ আৰু আপোনালোকক ক'ত ক'ত যাম দেখাই যাম আৰু ভাল লগা জেগাবোৰ একদম ধুনীয়া ধুনীয়া জেগা আজি দেখাম তো চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু চাই থাকিব সকলোৱে ন গিয়া মত কৰো गिर जाएगा वाव वाव কি ধুনীয়া জেগা वाह वाह জ্ঞান বাহিৰত নাযাবা বেছি আৰু এফালে আমাৰ বিশ্ব সুন্দৰী বাইদেউ আহিছে এয়া দেখিছে কি ধুনীয়া ঠাই ফটো মাৰিছো পা কেমেৰা ষ্টেণ্ড মমিয়া মোৰ লাইফ আইডা কানে क्या करता नहीं मजा रे थोड़ा रास्ता लब थी गल गाइस এতিয়া আমি আখাকি গংগালৈ আহি পাইছোহি আপনি বেক जाओ जाओ देखो ये पाए चलो चलते दम लगा के ना हो भाई को बता এয়া দেখিছে ৰাস্তা কেনেকুৱা চিৰি বহুত আছে একদম দীঘলকে আৰু বহুত যাব আছে আমি আকাশী গংগালৈ গৈ আছো আৰু আপোনালোককো দেখাম গোটেই জংঘল চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু এইফালে চিৰিটো বহুত দীঘলকে আছে এয়া দেখিছে আপোনালোকে সৌৱালে যাব লাগিব মামা দাদা আহিছে জ্ঞান আহিছে আৰু হাজবেণ্ড মই আহিছোঁ ওখ জোতা পিন্ধি আহিলোঁ আজি কিন্তু বহুত খোজ কাঢ়িবলগীয়া হৈছে ইয়াতে আৰু আপোনালোকক দেখাই যাম তো আশা কৰোঁ আজি ভিডিঅ'টো চাই সকলোৱে ভাল পাব জ্ঞান বাই জোতা খুলিছে কিন্তু নাপায় আৰু আমি ভিতৰলৈ গৈ আছোঁ পোৱাগে নাই তললৈ গৈ আছোঁ আৰু এতিয়া আমি তললৈ গৈ আছোঁ পোৱাগে নাই আৰু এতিয়া যাওঁতে বাৰু ঠিকে আছে যেতিয়া উঠি আহিমগৈ তেতিয়া মজাটো ওলাব ন কি ধুনীয়া লাগিছে মনটো ভাল লাগি গৈছে ইয়াত আহি জোতা চোতা পূৰা খুলি যাব লাগিব এতিয়া ভৰি বিষাই গৈছে মোৰ
তাৰপিছত যেনে তেনে হ'লেও তলত নামি আহিব পাৰিলোঁ আৰু দেই। আৰু ইয়াতে তলত শিৱ মন্দিৰ এটা আছে, ইয়াতো আমি সেৱা কৰিম। আগতে পানীত নামি লওঁ, পানীত অলপ সময় খেলি ল'ম, তাৰপিছতে উঠি অহাৰ পিছত ইয়াতে সেৱা কৰিম। নামি আহোঁতে বাৰু ঠিকে আছে, উঠি যাওঁতে মজা ওলাব, কিন্তু একো নাই, ভগৱানে আমাক শক্তি দিব। আৰু এয়া দেখিছেনে তলৰ পৰিৱেশ, শিলবোৰ ডাঙৰ ডাঙৰ আৰু তলৰ শিলবোৰ মানে পানীত থকা শিলবোৰ ইমান চাফা আৰু ডাঙৰ ডাঙৰ, এয়া দেখিছেনে, বহুত ভাল লাগিলে। আৰু পানীটো ন বহুত বেছি ঠাণ্ডা আছিলে, মই পানীত অকণমান খেলিলোঁ আৰু। কোন কোন আহিছে ন? এফালে চাই দিয়ক। ধুনীয়া লাগিছে আপোনাক। ৱেলকাম। চাওক, ইয়াৰ পৰা নামি আহিলো, কিমান কষ্ট কৰি নামি আহিলো ন। পুৰা একেবাৰে। আৰু ইফালে গোটেই মানুহ গা ধুই আছে। মানুহ কিমান ভিৰ হৈ আছে, আৰু মামাহঁতে নামি আহিব নোৱাৰিলে, তোৰ ওপৰত থাকি গ'ল, আৰু মই অকলে নামি আহিলো। আৰু অকণমান এয়া মই আগলৈ আহিলো, আপোনালোকৰ গোটেই পৰিৱেশটো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। পানীৰ আৱাজটো বহুত ওলাই আছে, তো ভালকৈ শুনি নাপাবও পাৰে মোৰ কথাবোৰ, কিন্তু যি কি নহওক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আজি আছে ডাঙৰ ডাঙৰ শিল, কিন্তু শিলবোৰ বহুত চাফা যে, বহুত ভাল লাগিছে। আৰু তাৰ পৰা একদম পানীবোৰ বৈ আহিছে, এয়া চাওক। আৰু আগলৈ যাব নোৱাৰোঁ, পানীটো দ আছে। আৰু কি ধুনীয়া ঠাই, মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই, বহুত বেছি ভাল লাগিছে। 1 জানুৱাৰীটোৰ পৰা ধুনীয়াকৈ আদৰি লৈছোঁ আৰু দেই। গোটেই বছৰটো যাতে এনেকৈ পাৰ হৈ যায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু। আৰু আমি কিমান ওপৰৰ পৰা নামি আহিলোঁ, এতিয়া যেতিয়া উঠি যাম তেতিয়া মজাটো ওলাব। আনচিং মলি লাগিল দে ফটো মাৰিছোঁ পেলাই। হা যে বলে কি নাম আছে এ হ্যাঁ অৱস্থা বেয়া, নামি যাওঁতে ঠিকে আছিলে, উঠি আহোঁতে মাথা চাথা ঘূৰাই গৈছে। ৰাতিপুৱা মন্দিৰলৈ গৈছিলোঁ, তাতে খিচিৰি খাই আহিলোঁগৈ, তাৰপিছত একো খোৱা নাই, তলত নামি গ'লোঁ ইমান দূৰত, আৰু ভগৱানক দৰ্শন কৰি আহিলোঁগৈ, প্ৰসাদ খালোঁ, আৰু এতিয়া ওপৰলৈ গৈ আছোঁ। পামহি আৰু সেইটো পামহি আৰু पहुंच गया ऊपर। আশাকী গংগাৰ পৰা ওলাই আহি আকৌ বেলেগ এফালে চাবলৈ আহিলোঁ। এয়া চাওক বালিবোৰ কেনেকুৱা হৈছে, সৰু সৰু শিল। জ্ঞান ক'ত আছা? এই ঠাইডোখৰৰ নাম কি কয়? বলতো কোনে জানে কাৰ কথা। West plastic used in making this highway. এয়া দেখিছেনে ৰাস্তাবোৰ কি ধুনীয়া। তো গাইছ, আমি তাৰ পৰা ওলাই আহিলোঁগৈ। তাৰপিছত আৰু এফালে এইটো কি ঠাই বুলি কয়, কি জেগাটোৰ নাম নাজানো। ইয়াত নেট নচলে। আৰু এয়া চাওক কি ধুনীয়া জেগা। আৰু এইফালে দেখাই দিয়াচোন, ৰাস্তাটো কি ধুনীয়া ন, বহুত ভাল লাগিছে। আৰু আজি যেনেকৈ 24 চনটো প্ৰথম মানে দিনটো ইমান ধুনীয়াকৈ আমি পাৰ কৰিছোঁ, হাঁহি ফূৰ্তি কৰি, বা মানে বহুত ধুনীয়াকৈ দিনটো আজি পাৰ হৈছে। তেনেকৈ সদায় আমাৰো দিনটো যাতে ভাল হয়, আৰু লগতে আপোনালোকৰো সকলোৰে যাতে দিনবোৰ ভাল হয় 24 চনটো, তাকে কামনা কৰিছোঁ। সঁচাকৈ আজি বহুত বেছি আমি এনজয় কৰিছোঁ। আৰু এই আপোনালোকে দেখিলে আমি ক'ত ক'ত গৈ আছোঁ। আৰু অকণমান আগলৈ আপোনালোকক দেখাম, বহুত ধুনীয়া এটা জেগা। মানে ৰাস্তাবোৰ একচুৱেলি ইয়াৰ ৰাস্তাবোৰ বহুত ধুনীয়া, আৰু গাড়ীবোৰ কি স্পীডত চলে ন। আৰু মানে ইয়াত এনেকুৱা হয়, ইয়াত খুব মানে কম দোকান আছে, আৰু ইয়াত ন
ইয়াত আহিলে আপোনালোকে ঘৰৰ পৰা বস্তু যিকোনো বনাই লৈ আহিব, নহ'লে ক'ৰবাৰ পৰা এনেকৈ লৈ আহিব। এই ঠাইডোখৰত মানে ইয়াত বস্তুবোৰ ইমান দাম লয়। ইয়াত মানে খোৱা বস্তুবোৰ বহুত দাম। আমি মেংগো জুচ খাইছিলোঁ, 10 টকীয়া মেংগো জুচটো 20 টকা 30 টকা তেনেকৈ লৈছে। আৰু পানী বটলটো কিমান ল'লে যে? জানো কিমান লৈছিলে, তুমিয়ে পইচা দিছিলা 80 কোৱাচোন। টকা। হে, পানী বটল 10 টকা ল'লে নেকি? পানীটো 10 টকাকৈ ল'লে চাগে, বাকী সেইবোৰ চব 20 টকা। সৰু সৰু 10 টকীয়া বস্তুবোৰ 20 টকা, একদম ডাবল কৰি লয়। আপোনালোকে সেইটো কাৰণে ইয়াৰ পৰা বস্তু নাখাব, বহুত দাম। আৰু এয়া আকৌ ভাঙা চিঙা দলং ওলালেও। আৰু এতিয়া ময়ো ফটো মাৰিবলৈ পূৰা ফ'জ দি আছোঁ। আৰু এয়া আমাৰ কেমেৰামেন ফটো মাৰি দিছে আৰু ভিডিঅ' অকণমান ল'লোঁ, শ্বৰ্ট ভিডিঅ' বনালোঁ। আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকটো ফ'ল' কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰামত কল্যাণী টাই বুলি আছে আৰু ফেচবুকটো কল্যাণী পাঙ্গিং টাই বুলি আছে, আপোনালোকে ফ'ল' কৰি দিব। কাহাকে জেগা वो वाला घर लेके जाएगा, क्या करेगा? फोटो खींचने के लिए दे दो। फोटो खींचेगा दो ना। আৰু এইফালে আকৌ মহাশয় জেগাটো নিজান পাই একদম চিঞৰি গান গোৱাত লাগি গ'ল। আমি ভাত খাবলৈ সোমাই আহিছোঁ। বহুত ভোক লাগিছে, ৰাতিপুৱা যিহেতু ৰাতিপুৱাই খাই অহা। আৰু আজি তাত দিনত হোটেল তেনেকৈ নেদেখিলোৱে ভাল, সেইটো কাৰণে নোখোৱাকৈ আহিলোঁ। আৰু এতিয়া আমি ইয়াতে ভাত খাবলৈ সোমাইছোঁ। মাইহাঙৰ পৰা ওলাই আহি আমি অয়ো ধাবাত সোমালোগৈ। মাইহাঙত ইমানেই আজি মানুহ ভিৰ, বহুত সময় ৰখিবলগীয়া হৈছিলে। আৰু তাতে বহুত আমাৰ ভোক লাগি আছে ন, ৰখিবলৈ ইমান ধৈৰ্য নহ'ল। তো সেইটো কাৰণে তাৰপৰা আহি আমি অয়ো ধাবাত সোমালোগৈ। ইয়াতে বহুত টেষ্টিকৈ বনাই দিছিলে বাৰু। আমি তেতিয়াহ'লে খাই লওঁ আৰু। তুমি খাব নালাগে আৰু। খানা কেনেকুৱা? ৰাইজসকল পাতে পাতে বহিছেনে? আৰু গাড়ীত আমি কচাগত সোমাইছিলোঁ, কিন্তু আজি বন্ধ। তো সেইটো কাৰণে আমি অয়ত সোমালোগৈ। আৰু ইয়াতে ধুনীয়াকৈ খালোঁ বলোঁ। আৰু এতিয়া যাব ওলাইছোগৈ আৰু। পূৰা চৰ্দি হৈ গৈছে মোৰ। আৰু ইফালে মামা ভাগিন দুয়োটাই ভাত পানী খাই খোজকাঢ়ি আছেগৈ। ঠাণ্ডা লাগিছে নাই? নাই লগা, ঠাণ্ডা লাগিছে অলপ অকণমান। অজ্ঞান চাওঁ, আমাৰ ধুনুগুটি ফুপুগুটি। অজ্ঞান, আমাৰ ধুনুগুটি ফুপুগুটি। জ্ঞান গুটি ক'ত গৈছা? আমাৰ জ্ঞান আজিকালি বহুত লাজ কৰে অ' ন জ্ঞান? তুমি লাজ কৰা নে? ইয়াৰ মানুহে থৈছে। আৰু এয়া হৈছে আজি কিনাৰ ৰেগডাল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগিছে। ইয়াতে মই নিমখ হালধি টেমা থ'বৰ কাৰণে কিনিলোঁ। আৰু মানুহজনে ফিটিং কৰি ধুনীয়াকৈ চাফা কৰি আছে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে সমাপ্ত কৰোঁ। আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। বাই।